নমস্কাৰ, মই ডাক্তৰ বিপুল বৰঠাকুৰ। আজি আপোনালোকৰ সন্মুখলৈ এটা নতুন বিষয়বস্তু লৈ আহিছোঁ। এই বিষয়বস্তুটো হৈছে বন টিউমাৰ। আমি জানো যে বিভিন্ন জেগাত আমাৰ দেহাত টিউমাৰ হয়। আমাৰ ব্ৰেইনেই হওক বা থাইৰয়ড গ্লেণ্ডেই হওক বা মহিলাসকলৰ বক্ষতে হওক বা বুকুৰ ভিতৰতে হওক বা পেটত কিডনিতে হওক লিভাৰতে হওক বিভিন্ন জেগাত টিউমাৰৰ কথা আমি জানিছোঁ বা শুনিছোঁ বা আমাৰ হয়তো পৰিয়ালৰ কোনোবা এজন বা আমাৰ বন্ধু বান্ধৱ অঙহী বঙহীৰ মাজতো হয়তো এনেকুৱা ধৰণৰ টিউমাৰ সমস্যা হ'ব পাৰে। আজি এই বিষয়বস্তুটো আমি হাড়ৰ ওপৰত কৰিবলৈ বিচাৰিছোঁ। হাড়তনো কেনেধৰণৰ টিউমাৰ হ'ব পাৰে, এই টিউমাৰবিলাকৰ লক্ষণ কি আৰু কেনেধৰণৰ শ্ৰেণীভাৱে ইয়াক বিভক্ত কৰিব পাৰি তাৰ বিষয়ে আমি আলোচনা কৰিব লৈছোঁ। আমি জানো যে আমাৰ দেহত কোটি কোটি চেল আছে, কোষ আছে। এই কোষবিলাক অনবৰতে পৰিৱৰ্তন হৈ আছে। যেতিয়া কোষবিলাক পুৰণা হৈ যায় তাক সলনি কৰি নতুন কোষে তাক স্থান লয় আৰু পুৰণা কোষবিলাক এট'চিপ্ছ বা মৰি যায়। এই কথাটো আমাৰ নিৰবিচ্ছিন্নভাৱে আমাৰ দেহৰ সকলো অংগতে অনবৰতে চলি আছে আৰু কিন্তু এইটো কথা ঠিক এটা নিয়ন্ত্ৰিতভাৱে এইটো কামটো চলে। এতিয়া আমাৰ টিউমাৰ ক্ষেত্ৰত কি হয়, এই প্ৰচেছটো যিটো পদ্ধতি চলি আছে যে কোষক সলনি কৰা, এটা পুৰণা কোষক আঁতৰাই নতুন কোষক স্থান দিয়া, এই পদ্ধতি যেতিয়া আমাৰ কণ্ট্ৰল বা সীমা বা নিয়ন্ত্ৰণবিহীনভাৱে হৈ যায় তেতিয়া এনেধৰণৰ সমস্যা হয়। এই নিয়ন্ত্ৰণবিহীনভাৱে হোৱা সমস্যাটো মানে কি, যে কোষবিলাকৰ বিকাশ আৰু বিন্যাস আৰু তাৰ বদলীকৰণ বা ৰিপ্লেচমেণ্ট, এই পদ্ধতি সকলোবিলাক এটা সীমাৰ মাজত চলিব লাগে। কিন্তু টিউমাৰৰ ক্ষেত্ৰত কি হয়, এই সীমাটো ভাঙি দিয়ে। ইহঁতে কণ্ট্ৰল আৰু নাইকিয়া হৈ যায় বা নিয়ন্ত্ৰণবিহীনভাৱে এই বিকাশ আৰু বিন্যাসৰ গতিধাৰাটো লয়। অৰ্থাৎ কোনোবা এটা অংশত যেতিয়া কোষবিলাকে নিয়ন্ত্ৰণবিহীনভাৱে যেতিয়া মাল্টিপ্লিকেশ্যন বা সংখ্যা বৃদ্ধি কৰিব, তেতিয়াই আমি তাত গোটা বা এটা অস্বাভাৱিক ফুলা আমি দেখিবলৈ পাওঁ আৰু সেইটোৱেই হৈছে টিউমাৰৰ এটা লক্ষণ। প্ৰধানত আমাৰ কথাটো সেইটো যে ইয়াৰ নিয়ন্ত্ৰণভাৱে সংখ্যা বৃদ্ধি হোৱা। আৰু সেই কথাটো আমাৰ দুটা শ্ৰেণী ভাগত ভাগ কৰিব পাৰি। এনেই প্ৰধানকৈ আমি এই নিয়ন্ত্ৰণটো, যদিও নিয়ন্ত্ৰণভাৱে কোষবিলাকৰ সংখ্যা বৃদ্ধি হৈছে, কিন্তু সেইটো দুটা শ্ৰেণীত ভাগ কৰিব পাৰি। এটাত হ'ল বিনাইন বুলি কোৱা হয়, এটাত মেলিগনেণ্ট বুলি বা কেঞ্চাৰ বুলি কোৱা হয়। বিনাইন মানে কি, যে সংখ্যা বৃদ্ধি হৈছে কিন্তু কোষবিলাকৰ যিবিলাক গতি সি এটা এক প্ৰকাৰ নিয়ন্ত্ৰণৰ ভিতৰতে আছে। অৰ্থাৎ ই বাঢ়ি বহুত বেছিকৈ বাঢ়ি নাযায়, কেতিয়াবা সীমাৰ ভিতৰতে থাকে, এটা কথা। দুই নম্বৰলৈ কোষবিলাকৰ যিবিলাক বাঢ়ি যায় সেইবিলাকৰ সিহঁতৰ ৰূপৰেখা আৰু কাৰ্যক্ষমতা অলমষ্ট নৰ্মেল কোষৰ লগত কিছু মিলে। কিন্তু সেইবিলাক যেতিয়া অধিক নিয়ন্ত্ৰণবিহীনভাৱে আৰু কোষৰ যেতিয়া বিকৃতি লাভ কৰিব তেতিয়া সেইবিলাক কেঞ্চাৰলৈ ৰূপান্তৰিত হয়। অৰ্থাৎ বিনাইনবিলাক সীমিত হৈ থাকে, এটা জেগাতে থাকে আৰু বেলেগ জেগালৈ সাধাৰণতে বিয়পি নাযায়। কিন্তু কেঞ্চাৰ বুলি ক'লে বা আমি যি মেলিগনেণ্ট বুলি কওঁ, এই কোষৰ তেনেকৈ বিকাশ আৰু মাল্টিপ্লিকেশ্যন সংখ্যা বৃদ্ধি হৈছে, তাৰ লগতে কোষবিলাকৰ কিছুমানৰ বিকৃতিও হয়। বিকৃতিৰ লগতে আৰু এটা ঘটনা হয় যে ই এজেগাৰ পৰা আন জেগালৈ বিয়পি যাব পাৰে। কেতিয়াবা তেজৰ ৰক্তবাহী নলিকাৰ যোগেদিয়ে হওক বা আমাৰ লিম্ফেটিক ড্ৰেইনেজবিলাকৰ মাজেদি হওক বা অন্য পদ্ধতিৰ মাজেদি হওক, কিন্তু এটাৰ পৰা এটা ঠাইলৈ ই বিয়পি যোৱাটো তাৰ দেখা যায়। সেই লক্ষণটো কিন্তু বিনাইনৰ ক্ষেত্ৰত দেখিবলৈ পোৱা নাযায়, কিন্তু মেলিগনেণ্টৰ ক্ষেত্ৰত দেখা যায়। তেতিয়া সেইখিনি হ'ল মেলিগনেণ্ট টিউমাৰ। এতিয়া আমাৰ হাড়ৰ মাজতনো কেনেধৰণৰ টিউমাৰ হয় আৰু কোনবিলাকনো বিনাইন টিউমাৰ, কোনবিলাকনো মেলিগনেণ্ট টিউমাৰ, গোটেইখিনিকে সামৰি অৱশ্যে আলোচনা কৰিব পৰা নাযায়। কিন্তু যিবিলাক আমি সাধাৰণতে দেখিবলৈ পাওঁ সেইবিলাকৰ বিষয়ে আমি আলোচনা কৰিব লৈছোঁ। এতিয়া আমি সাধাৰণতে বিনাইন টিউমাৰবিলাক কম বয়সত দেখা যায়। এই 10ৰ পৰা ধৰি লওক 30-40 মানলৈ যিবিলাক টিউমাৰ হয় অধিকাংশ কিন্তু বিনাইন টিউমাৰৰ ভিতৰত পৰে। আৰু অৱশ্যে এটা কথা ঠিক যে সেইখিনিৰ ভিতৰতে আকৌ দুই এটা কেঞ্চাৰো হয় এইটো বয়সত।
আমি সেই বিষয়ে আলোচনা কৰিম। কিন্তু বয়স বাঢ়ি অহা মানুহৰ ক্ষেত্ৰত যদি 40, 50, 60, 70, 80 এনেকুৱা ধৰণৰ বয়সৰ ক্ষেত্ৰত যদি কিবা এনেধৰণৰ গ্ৰোথ হয়, যদি টিউমাৰ হয়, কিন্তু পোনপ্ৰথমতে আমাৰ মনৰ ভাৱটো সদায় মেলিগনেণ্টৰ বা কেঞ্চাৰ কথালৈ আহে। সেই কথাটো স্বাভাৱিক কথা। আৰু সেইকাৰণে কম বয়সত হোৱা ক্ষেত্ৰৰ ভিতৰত যদিও বিনাইন পোৱা যায়, অৱশ্যে 2-এটা মেলিগনেণ্টো পোৱা যায়। এতিয়া এই কম বয়সৰ মানুহৰ ক্ষেত্ৰতনো কি হয় তাৰ বিষয়ে কিছু পৰিমাণে আমি আলোচনা কৰিব লৈছোঁ। এতিয়া কম বয়সৰ আমাৰ 10ৰ পৰা মানে কম বয়সৰ যিবিলাকৰ এডালহুড অৰ্থাৎ পৰিপক্কতা হয়, যাতে এতিয়াও বাঢ়ি আহে, সেইবিলাক ল'ৰা ছোৱালীৰ মাজতো বহুত টিউমাৰ দেখিবলৈ পাওঁ। আমি সাধাৰণতে বাঢ়ি অহা মানুহবিলাকৰ বিনাইন টিউমাৰ বেছিকৈ পাওঁ। আমি এক্স'চছিছ এটা আটাইতকৈ সাধাৰণতে হোৱা, এক্স'চছিছ মানে কি, এইডাল যেনিবা হাড়ৰ পৰাই বাঢ়ি অহা হাড়ডাল, এই যে সাধাৰণতে হাড়ডালৰ এইটো অংশ বাঢ়ে। আমি হাড়বিলাকৰ আকৌ 3টা এটা দীঘল যদি হাড়ডাল পাওঁ, তাৰ মানে প্ৰথম ওপৰৰ এইখিনি অঞ্চলক আমি এপিফাইচিছ বুলি কওঁ, তাৰপিছৰখিনি আমি মেটাফাইচিছ বুলি কওঁ, আৰু মাজৰখিনি আমি ডাইফাইচিছ বুলি কওঁ। আমি কিছুমান টিউমাৰ এই ডাইফাইচিছৰ অঞ্চলত বেছি হয়, কিছুমান টিউমাৰ মেটাফাইচিছত বেছি হয়, কিছুমান আকৌ ইপিফাইচিছত বেছি হয়। সেইবিলাক আমি বিশ্লেষণ আমি কৰিলে আমি সেইবিলাক গুণাগতভাৱে কোন টিউমাৰনো কোন জেগাত হয় আমি বিচাৰ কৰিব লাগে। কিন্তু এতিয়া কথাটো হ'ল যে বাঢ়ি অহা ল'ৰা ছোৱালীবিলাকৰ সাধাৰণতে এইটো অঞ্চলত মেটাফাইচিল অঞ্চলতে আমাৰ বাঢ়ি যায় হাড়ডাল। আৰু সেইটো সময়তে যেতিয়া পৰিপক্কতা অথবা 20 বছৰমান পোৱাগৈ নাই, সেইখিনি সময়লৈকে হাড়বিলাক সাধাৰণতে বাঢ়ি থাকে। আৰু সেইটো সময়তে কেতিয়াবা বাঢ়ি অহা মানুহবিলাকৰ হাড়ৰ কেতিয়াবা কিছুমান বিকৃতি ঘটে। তাৰ ভিতৰত এটা হ'ল আমাৰ এক্স'চছিছ বুলি কোৱা হয়। এক্স'চছিছটো মানে কি, যে কেতিয়াবা ইয়াৰ পৰা বাঢ়ি আহোঁতে বাহিৰলৈ আৰু এটা অংশ ওলাই আহিলে, আৰু হাড়ডাল বাঢ়ি অহাৰ লগে লগে সেইটোও বাঢ়ি বাহিৰে বেলেগে সি বাঢ়ি গ'ল। এনেধৰণৰ বস্তুবিলাক আমি প্ৰায় দেখিবলৈ পাওঁ। আমি এক্স'চছিছ বুলি কওঁ, অষ্টিঅকণ্ড্ৰমা বুলি কোৱা আমাৰ ভাষাত। আৰু এইটো কেতিয়াবা আকৌ 2টা শ্ৰেণীৰ, এটা হ'ল চলিটেৰী, মানে কেতিয়াবা এটা হাড়ৰ। কিছুমান মানুহ হয়তো দেখিব পাৰিব যে কিছুমান মানুহ গোটেই গাটো হাড়বিলাক টোপোলকৈ ওলাইছে, দীঘল হাড় টিবিয়াত এডালো হৈছে, সোঁফালে হৈছে, বাওঁফালে হৈছে, হিউমাৰাছত হৈছে, এনেধৰণৰ। এইটো ফেমিলিয়েল এক্স'চছিছ বুলি কোৱা হয়। কিন্তু সেইটো আচলতে এটা বিনাইন টিউমাৰে হয়, একটো বনি টিউমাৰ কিন্তু বিনাইন। আৰু সৰু ল'ৰা ছোৱালীৰ মাজত আকৌ কিছুমান যেনে টিউমাৰ হয় এনিজমেল বনচিছ, আমাৰ চলিটেৰী বনচিছ, দীঘল হাড়বিলাকত সাধাৰণতে হিউমাৰাছ বা আমাৰ ফিমাৰডালত বা জংঘাস্থি, এইবিলাকত আমি এটা টিউমাৰ পাওঁ, সৰু ল'ৰা ছোৱালীৰ মাজত দেখা যায়। সেইযোৰ কোৱা হয় চলিটেৰী বনচিছ বা ইউনিকেমেল বনচিছ, য'ত ভিতৰত এটা চিষ্টৰ নিচিনা হাড়ডাল ফোপোলা হৈ গ'ল, কিছুমান জেগা খাই দিলে, টোপোলা মাৰিলে আৰু পাতল হৈ গ'ল, কিন্তু সেইটো বেয়া টিউমাৰ নহয়। তেনেধৰণৰ আকৌ সেইটো বয়সতে অকণমান 20 বছৰ ওচৰা-ওচৰি পাছত আমি সাধাৰণতে আৰু এটা পাওঁ এনিজমেল বনচিছ, এক্স'চছিছ, চলিটেৰী বনচিছ, এনিজমেল বনচিছ, ফাইব্ৰাছ ডিছপ্লেচিয়া। আজি এইটো টিউমাৰ নহয় যদিও কি হয় যে হাড়ৰ অংশ থাকিব লাগে, হাড়ৰ সলনি তাত ফাইব্ৰাছ টিচুৱে থাকিলে, অৰ্থাৎ হাড়ৰ ঠাইত ফাইব্ৰাছ টিচুহে তাত গ্ৰ' হ'ল। এনেধৰণৰ সেইবিলাক সমস্যা আমি হাড়ত এইটো বয়সতে গ্ৰ'য়িং এজ গ্ৰুপতে সাধাৰণতে দেখিবলৈ পাওঁ। কিন্তু এইটো বয়সত আৰু 2টা বেয়া টিউমাৰ ওলায়। এটা হ'ল আমি অষ্টিঅ'চাৰ্কমা বা অষ্টিঅ'জেনিক চাৰ্কমা, আৰু এটা ইউৰিং চাৰ্কমা। এইকেইটা হ'ল বেয়া টিউমাৰ। সেইকেইটা কিন্তু কম বয়সত দেখা যায়। কম বয়সত দেখা টিউমাৰবিলাকত যিটো সাধাৰণতে ইউৰিং চাৰ্কমাটো ইনচিডেঞ্চটো অষ্টিঅ'চাৰ্কমাতকৈ অলপ কম হ'লেও কম বয়সতে দেখা এটা মেলিগনেণ্ট টিউমাৰ হয়। সেই মেলিগনেণ্ট টিউমাৰটো ইউৰিং চাৰ্কমাটো সাধাৰণতে ডাইফাইচিছত মানে মাজৰ অংশত হয়। আৰু মাজৰ অংশত হোৱা সাধাৰণতে সেইটো অনিয়ন পিল দেখা যায়, যে সেইবিলাকৰ এক্সৰে কৰিলে আমাৰ কথা, কিন্তু হ'লেও সেইটো টিউমাৰ এটা যিটো কম বয়সত দেখা মেলিগনেণ্ট টিউমাৰ। কম বয়সত হোৱা মেলিগনেণ্ট মানে কেঞ্চাৰ টিউমাৰ আটাইতকৈ বেছি টিউমাৰটো হৈছে অষ্টিঅ'জেনিক চাৰ্কমা। সেইটো কিন্তু কম বয়সত সাধাৰণতে 20ৰ তলত, 15 বছৰ, 16 বছৰ, 18 বছৰ এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীবিলাকৰ মাজত সাধাৰণতে এইটো আঁঠুৰ নিম্নাংশ, ওপৰৰ অংশত আমাৰ ফিমাৰডাল আছিলে, এই আঁঠুৰ চাৰিওফালে এই টিউমাৰটো আটাইতকৈ বেছিকৈ দেখা যায়। কেতিয়াবা দেখিব যে কিছুমান ল'ৰা ছোৱালী, আৰু সেই টিউমাৰটো মানে বৰ সোনকালে বাঢ়ি যায় কম বয়সত। পোনপ্ৰথমতে হয়তো সাধাৰণতে দুখ ক'ব অকণমান দুখ চুখ পাইছিলে, কিন্তু আচলতে দুখ পোৱাটো এটা চেলুহে হয়, আচলতে সি কাৰণ নহয়। আৰু
তাৰ ফলত পিছৰ ফালত দেখিব যে এটা টিউমাৰ নিচিনা এটা গঢ় গৈ আহিলে আৰু সেইটো ইমান খৰকৈ বাঢ়িছে যে সেইটো বিনাইন কেঞ্চাৰৰ এটা লক্ষণ হয়। আৰু কেঞ্চাৰৰ টিউমাৰবিলাক সাধাৰণতে সিহঁতৰ ৰেটটো মানে বৃদ্ধি হোৱা যিটো গতি সেইটো কিন্তু বিনাইনতকৈ সাধাৰণতে বহুত বেছি থাকে। অৰ্থাৎ যদি বিনাইন টিউমাৰ এটা বছৰেকত অলপহে বাঢ়ি যায় আৰু কেতিয়াবা বাঢ়িব এটা সময় ৰৈ যায়গৈ, কিন্তু মেলিগনেণ্ট টিউমাৰৰ ক্ষেত্ৰত কিন্তু সেইটো নহয়। মেলিগনেণ্ট টিউমাৰ সিহঁতৰ ৰেপিডলি গ্ৰ'থ হ'ব, সিহঁতে খুব খৰকৈ বাঢ়ে। আৰু এইটো অষ্টিঅজেনিক চাৰ্কোমা যিটো কম বয়সত হোৱা টিউমাৰ, যিটো সাধাৰণতে নি জইণ্টৰ আশে পাশে হয়, কেতিয়াবা ফিমাৰডালৰ নিম্নাংশত আৰু টিবিয়াডালৰ ওপৰ অংশত, এইটো অঞ্চলতে সাধাৰণতে টিউমাৰটো বেছিকৈ দেখা যায়। তাত কিন্তু সিহঁতে খুব খৰধৰকৈ বাঢ়ে, খুব মস্ত ফুলি যায়। তাৰপিছত তাত একদম মুতৰকৈ তেজৰ ৰক্তবাহী নলিকাবিলাক জিলিকি উঠে আৰু অত্যন্ত বিষ হয়, ফুলি যায়। কম বয়সত হোৱা এনেধৰণৰ লক্ষণটো ভাল লক্ষণ নহয় আৰু এইটো অধিকাংশ সৰু ল'ৰা ছোৱালীৰ মাজত 20ৰ কমত হোৱা মানুহৰ ল'ৰা ছোৱালীবিলাকৰ যিবিলাক দেখা যায় সেইটো কিন্তু অষ্টিঅজেনিক চাৰ্কোমা হ'ব পাৰে। এতিয়া যদি আমি অকণ বয়সৰ আগলৈ যাওঁ, অলপ বয়সীয়াল মানুহৰ ক্ষেত্ৰত এতিয়া আমি যি কৈছিলোঁ যে বয়সীয়াল মানুহৰ ক্ষেত্ৰত যদি কিবা এটা এনেকৈ ধৰণৰ গ্ৰ'থ হয়, বাঢ়ি আহে, কিবা এটা গ্লেণ্ড বা হৈছে, তেতিয়াহ'লে আমাৰ প্ৰথম সন্দেহটো অধিকাংশ সময়ত কেঞ্চাৰৰ কথা ভাবিবলগীয়া হয়। এতিয়া এওঁলোকৰ মাজত কোনটো কেঞ্চাৰ বেছিকৈ হয়? এওঁলোকৰ মাজত আটাইতকৈ বেছিকৈ হোৱা কেঞ্চাৰৰ সেইটো হৈছে ছেকেণ্ডেৰী মেটাষ্টেচিছ। আমি ইতিমধ্যে কৈছিলোঁ যে কেঞ্চাৰৰ মেলিগনেণ্ট টিউমাৰবিলাকৰ এটা লক্ষণ হ'ল যে ই এটাৰ পৰা এটালৈ বিয়পি যায়। কেতিয়াবা হাড়ৰ টিউমাৰে বাহিৰলৈ বিয়পি যাব পাৰে, যেনে আমি অষ্টিঅজেনিক চাৰ্কোমা যিটো কথা আমি সৰু ল'ৰা ছোৱালীবিলাক কৈছিলোঁ, সিহঁতৰ আকৌ মেটাষ্টেচিছ হয়, সি গৈ পেলাই লাংছত যায় বা অন্যান্য জেগাতো বিয়পি যাব পাৰে, হাড়ত হোৱা টিউমাৰ। কিন্তু এতিয়া বয়সীয়াল মানুহৰ ক্ষেত্ৰত যিটো টিউমাৰ হয়, কেঞ্চাৰ টিউমাৰ, সেইটোত আকৌ কি হয়, সাধাৰণতে অন্য জেগাত হৈ পেলাই বস্তুটো তালৈ আহে। অৰ্থাৎ ছেকেণ্ডেৰী মেটাষ্টেচিছ, এটা হয় প্ৰাইমেৰী, এটা হ'ল ছেকেণ্ডেৰী। প্ৰাইমেৰী আৰু ছেকেণ্ডেৰী অৰ্থটো কি, যে প্ৰাইমেৰীটো হ'ল যে সেইটো জেগাতে উৎপত্তি হোৱা, অৰ্থাৎ আমি অষ্টিঅজেনিক চাৰ্কোমা যিটো সেইটো প্ৰাইমেৰী, অৰ্থাৎ হাড়ডালত প্ৰথমতে আৰম্ভ হৈছিলে। ছেকেণ্ডেৰীটো হ'ল যে অন্য ঠাইত ক'ৰবাত হৈছিলে, হৈ পেলাই সি বিয়পি আহি হাড়ত পালেহি। আৰু অন্য ঠাইত হৈ আহি বিয়পি পোৱা কিছুমান টিউমাৰৰ ভিতৰত আটাইতকৈ টিউমাৰ এটা হ'ল থাইৰয়ড গ্লেণ্ডত যিটো আছে কেঞ্চাৰ হয়, তাত কিছুমান কেঞ্চাৰ হয়। সেই কেঞ্চাৰটো গৈ পেলাই আকৌ হাড়ত হতকাই বিয়পি পৰে, সাধাৰণতে হাড়ৰ হিমৰেজডালত পায়, কেতিয়াবা অন্যান্য হাড়বিলাকত পায়। সেইটো আটাইতকৈ কমন, আটাইতকৈ মানে বহু সময়ত দেখিবলৈ পোৱা যায়। তাৰপিছতে আহিলে আমাৰ মহিলাসকলৰ বক্ষত ব্ৰেষ্ট টিউমাৰ, ব্ৰেষ্ট কেঞ্চাৰৰ পৰা হাড়লৈ যোৱা সংখ্যাটো বহুত বেছি, কেতিয়াবা লাংছৰ পৰাও যায়। আৰু আমি যদি অকণমান তললৈ গৈ থাকোঁ, কিডনীত হোৱা কেঞ্চাৰ টিউমাৰ গৈ পেলাই আকৌ হাড়ত বিয়পি পৰে। ইণ্টেষ্টাইনত হোৱা, পেটৰ ভিতৰত হোৱা টিউমাৰবিলাক আকৌ হাড়লৈ বিয়পি যাব পাৰে। আকৌ প্ৰষ্টেট গ্লেণ্ড, যিবিলাক প্ৰষ্টেটত কেতিয়াবা দুটা শ্ৰেণী হয়, তাত বিনাইন টিউমাৰো হয় প্ৰষ্টেটত, আৰু বিনাইন আকৌ কেঞ্চাৰো হয় প্ৰষ্টেটত। কেঞ্চাৰৰ টিউমাৰ গৈ পেলাই আকৌ হাড়তো পৰিব। গতিকে হাড়ত বিভিন্ন ঠাইত হোৱা কেঞ্চাৰটো বিয়পি আহি হাড়ত সোমাব পাৰে। সাধাৰণতে আমাৰ কঁকালৰ হাড় আৰু কঁকালৰ হাড়, বক্ষ হাড় এইবিলাকত বেছিকৈ বিয়পি যোৱা দেখিবলৈ পোৱা যায়। তাৰ ভিতৰত মই ইতিমধ্যে উল্লেখ কৰা মতে থাইৰয়ড গ্লেণ্ডৰ কেঞ্চাৰ, মহিলাসকলৰ ব্ৰেষ্ট কেঞ্চাৰ, বক্ষ অঞ্চলত হোৱা কেঞ্চাৰ, বা লাং কেঞ্চাৰ, বা এইটো কিডনী কেঞ্চাৰ, বা কেতিয়াবা প্ৰষ্টেট গ্লেণ্ডৰ কেঞ্চাৰ বা ইণ্টেষ্টাইনেল কেঞ্চাৰ, এইবিলাকৰ সংখ্যা এইবিলাকত হোৱা প্ৰাইমেৰী কেঞ্চাৰ হাড়ত বিয়পি যোৱাটো বেছিকৈ দেখি পোৱা যায়। আৰু আটাইতকৈ বেছি কেঞ্চাৰ হাড়ত হোৱা কেঞ্চাৰ হ'ল ছেকেণ্ডেৰী মেটাষ্টেচিছ, অৰ্থাৎ বেলেগৰ পৰা বিয়পি আহি পৰা যোৱাটোহে আটাইতকৈ বেছিকৈ দেখা যায়। গতিকে কেতিয়াবা কি হয় যে মানুহজনৰ আচল জেগাত যিটো টিউমাৰ হৈছে সেইটো কমকৈ হ'ল, সি বেছিকৈ জিলিকি পৰাই নাই, ধৰিব পৰা নাই, কিন্তু মানুহজন গোটেই হাড়তে সেইটো অকাল প্ৰাইমেৰী বুলি কোৱা হয়। কেতিয়াবা সেই জেগাটো বিচাৰিবলৈ টান হয়, অৰ্থাৎ যিটো জেগাত প্ৰথমতে কেঞ্চাৰ বা প্ৰাইমেৰী কেঞ্চাৰ হৈছিলে, এনেকুৱাও হয় কেতিয়াবা যে সেই জেগাটোত হৈ পেলাই তাত কিন্তু সেই জেগাটোত ইমান লক্ষণেই নাই, কিন্তু গোটেই হাড়বিলাকত বিয়পি হাড়বিলাক খুব একেবাৰে অনিষ্ট কৰি দিছে। এনেকুৱা ধৰণৰ কথাটোক আমি অকাল প্ৰাইমেৰী বুলি কওঁ। কেতিয়াবা এই ইয়াত হোৱা বেমাৰটো
বেমাৰটো প্ৰথম লক্ষণ হিচাপে কেতিয়াবা অত্যন্ত বিষ লৈ আহিব, কেতিয়াবা পেথলজিকেল ফ্ৰেকচাৰ হয়। এতিয়া লক্ষণবিলাক কি হয় মই তাৰ বিষয়ে আলোচনা কৰিছোঁ। এতিয়া লক্ষণৰ ভিতৰত যে হাড়বিলাক যেতিয়াই কেঞ্চাৰে বিনাইনে হওক বা মেলিগনেণ্ট হওক, সেইবিলাকৰ মাজত যেতিয়া বেমাৰটো পাব তেতিয়া মানে কি হয় হাড়বিলাক দুৰ্বল হৈ পৰে, আৰু দুৰ্বল হোৱাৰ লগে লগে সাধাৰণতে কেতিয়াবা তাত ফ্ৰেকচাৰ অতি সোনকালে ফ্ৰেকচাৰ হোৱাৰ সম্ভাৱনা বেছি। তাৰমানে সাধাৰণতে যিডাল হাড়ৰ জোৰটো থাকে পৰিলে সাধাৰণতে ভাগি নাযায়, দুখ পাই নাযায়, কিন্তু এতিয়া হাড়ডাল দুৰ্বল হোৱাৰ কাৰণে সোনকালে ভাঙি যোৱাৰ সম্ভাৱনাটো বেছি। আৰু কেঞ্চাৰ আৰু বিনাইন টিউমাৰৰ মাজত এটা কথা হ'ল যে বিনাইন টিউমাৰবিলাকৰ সাধাৰণতে বাঢ়িলেও সেই বিষটো প্ৰথমতে উৎপত্তি নহয়, কিন্তু কেঞ্চাৰ টিউমাৰবিলাকত সাধাৰণতে বিষটো আগেই উৎপত্তি হয় আৰু পিছলৈ টিউমাৰটো দেখা যায়। আকৌ বিনাইনৰ ক্ষেত্ৰত উল্টা সাধাৰণতে টিউমাৰটো ডাঙৰ হৈ যায় আৰু বিষটো সাধাৰণতে নহয়, সেইকাৰণে মানুহ বহুত দেৰিকৈ আহে কেতিয়াবা। আৰু তেওঁলোকৰ কেতিয়াবা সেই বিনাইন টিউমাৰ হ'লেও সিও যেতিয়া হাড়ডাল দুৰ্বল কৰি দিয়ে, যদি ফ্ৰেকচাৰ হৈ আহে, তাক আমি পেথলজিকেল ফ্ৰেকচাৰ বুলি কওঁ, তেতিয়াহে বেছি লক্ষণটো ওলায়। কিন্তু বহুত সময়ত টিউমাৰটোৰ কাৰণে মানুহৰ যিহেতু বিষ নহয় তেওঁলোকে আহোঁতে দেৰি কৰে। কিন্তু কেঞ্চাৰৰ ক্ষেত্ৰত মানুহবিলাক অলপ সোনকালে আহিবলগীয়া হয়, কেলেনো তাত বিষৰ উৎপত্তিটো বেছি হয় আৰু তাৰ সমস্যাটো অলপ সোনকালে লক্ষণ দেখা দিয়ে। এনেধৰণৰ এটা সমস্যা আমি সাধাৰণতে দেখি পাওঁ জায়েণ্ট চেল টিউমাৰ, যিটো কথা আমি 30 বছৰমান বয়সত দেখিবলৈ পাওঁ। এটা জায়েণ্ট চেল টিউমাৰ বুলি কওঁ, য'ত জায়েণ্ট মানে বৃহৎ আকৃতিৰ কোষ কিছুমান থাকে, আৰু সেইটো সাধাৰণতে এই হাড়ডালৰ মূৰলৈ হয়, সাধাৰণতে ফিমাৰডালৰ তললৈ বা আমাৰ টিবিয়াডালৰ ওপৰৰ মূৰত সাধাৰণতে জায়েণ্ট চেল টিউমাৰ বুলি এটা টিউমাৰ হয়, সাধাৰণতে 30 বছৰমান বয়সত হয়। মহিলাৰ ক্ষেত্ৰত অকণমান বেছিকৈ হয়, আৰু সেইটোৱে আচলতে বিনাইন টিউমাৰ হয়, কিন্তু তাৰ অকণমান কেঞ্চাৰৰ লক্ষণটো কেতিয়াবা দেখিবলৈ পোৱা যায় কিছুমান ক্ষেত্ৰত। কিন্তু এগ্ৰেছিভ টিউমাৰ এটা আছে, তাৰ কেইবাটাও ভেৰাইটি আছে, কিন্তু হ'লেও আমি সেইটো বিনাইন টিউমাৰ বুলি কওঁ। আৰু সি তেতিয়া হাড়বিলাক ভিতৰখিনি খাই খোকোলা কৰি দিয়ে, আৰু সেইবিলাক মানুহে প্ৰথমতে নাহে, বিষ চিক নহয়, কিন্তু পিছলৈ আহে, কেলেনো তাত ফ্ৰেকচাৰ হৈ যায়। ফ্ৰেকচাৰ হৈ যেতিয়া ভৰিটো বিষায় তেতিয়াহে তেওঁলোক আহে। এতিয়া সেইকাৰণে সেইটো হ'ল ছেকেণ্ডেৰী মেটাষ্টেচিছৰ কথাটো আমি আলোচনা কৰিলোঁ। আৰু ছেকেণ্ডেৰী মেটাষ্টেচিছ সাধাৰণতে কোন কোন জেগাৰ পৰা আহি হাড়ত বিয়পি পৰে সেইটো কথা আমি পাতিলোঁ। এতিয়া আৰু এটা দৰকাৰী কথা হ'ল যে মাল্টিপুল মাইলমা বা প্ৰাইমেৰী কেঞ্চাৰ ইন এল্ডাৰলি পিপুল। তাৰমানে এল্ডাৰলি বয়সত আমি কৈছোঁ যে বয়সীয়াল মানুহৰ ক্ষেত্ৰত সাধাৰণতে যিবিলাক টিউমাৰ হয় প্ৰথমতে কেঞ্চাৰ কথাটো ভাবিবলগীয়া হয়, আৰু তাতে অধিকাংশ সময় ছেকেণ্ডেৰী মেটাষ্টেচিছৰ কথাটো আমি পাতিছোঁ। কিন্তু এওঁলোকৰ ক্ষেত্ৰত আৰু এটা টিউমাৰ বেছিকৈ দেখা যায়, সেইটো হ'ল মাল্টিপুল মাইলমা। মাল্টিপুল মাইলমাৰটো অসুখটো এনেকুৱা হয় যে আমাৰ হাড়ৰ ভিতৰত যিটো মেৰু থাকে, মেৰুৰ ভিতৰত আমাৰ ভিতৰৰ ফালে যে ফুটা থাকে, তাৰ ভিতৰতে আমাৰ মেৰুৰজ্যটো থাকে, আৰু সেইটোতে আমি বন মেৰু বুলি কওঁ। তাতে কোষবিলাকৰ বিকাশ মানে ৰক্ত কোষবিলাক WBC হওক, RBC হওক, হোৱাইট ব্লাড চেল বা ৰেড ব্লাড চেল, ৰোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা বা অন্যান্য ৰক্ত কণিকাবিলাকৰ তাতে বিকাশ হয় আৰু তাতে প্ৰডাকশ্যন হয়। আৰু ইয়াতে আমাৰ টিউমাৰ এটা আৰম্ভ হয়, যাক প্লাজমাচাইটোমা মানে প্লাজমা চেলৰ লগত ৰিলেটেড, সেইটো আমাৰ প্লাজমা চেলৰ সময়। তাতে আমাৰ সেই সংখ্যা ইমানেই বৃদ্ধি হয় যে হাড়ডাল গোটেই খাই পেলায়। তাৰমানে সেইটো বেছিকেলি মেৰুৰ ভিতৰত হোৱা, কিন্তু যিহেতু হাড়ৰ ওচৰতে থাকে, হাড়ডালক সি খাই একদম অনিষ্ট কৰি দিয়ে। আমি সেইবিলাকক প্লাজমা চেলৰ অত্যাধিক সংখ্যা বৃদ্ধি হোৱাৰ কাৰণে হাড়বিলাক দুৰ্বল কৰি দিলে, হাড়বিলাক দুৰ্বল কৰাৰ কাৰণে তেওঁলোকৰ মাজৰ হাড়ৰ কেঞ্চাৰ লৈ পেলাই আহে, আৰু এইটোকে কোৱা হয় মাল্টিপুল মাইলমা। সাধাৰণতে মাল্টিপুল মাইলমাটো হয় আটাইতকৈ কমন প্ৰাইমাৰী ব'ন কেঞ্চাৰ বুলি কোৱা হয়। প্ৰাইমাৰী ব'ন কেঞ্চাৰ, আমি ইতিমধ্যে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কৈছিলোঁ যে অষ্টিঅজেনিক চাৰ্কমাটো বেছিকৈ হয়। বয়সীয়ালৰ ক্ষেত্ৰত প্ৰাইমাৰী ব'ন কেঞ্চাৰটো প্ৰাইমেৰী এইটো হৈছে মাল্টিপুল মাইলমা। মাল্টিপুল মাইলমাত কি হয়, সাধাৰণতে বয়সীয়াল মানুহৰ মাজত 80 বছৰ 80 বছৰ এনেকুৱা ধৰণৰ মানুহবিলাকৰ গোটেই গাতে বিষ হ'ব, হাড়বিলাক অত্যন্ত কোমল হ'ব, আৰু কোমল হোৱাৰ কাৰণে গোটেই গাতে বিষ হয়। তেতিয়া যদি তেওঁলোকে এক্সৰে যদি কৰা হয় তেতিয়া দেখা যায় যে হাড়বিলাক খাই দিছে, পাঞ্চ আউট লেচন বুলি কওঁ আমি, ভিতৰখিনি হাড় খাই দিয়ে, এক্সৰেবিলাকত খাই দিয়া ওলায়, আৰু সেইটো গোটেই গাতে খাই দিয়ে, মূৰৰ পৰা ভৰিলৈকে যিকোনো হাড়তে সেইটো সাধাৰণতে দেখিবলৈ পোৱা যায়।
আৰু তেওঁলোকৰ তেজৰ পৰীক্ষা কৰিলে সাধাৰণতে তেজৰ পৰিমাণ কমি যায়, কেলছিয়ামৰ সংখ্যা বৃদ্ধি হয়, এলকালাইন ফছফেট বাঢ়ে ইত্যাদি ইত্যাদি। এইবিলাক আমাৰ পৰীক্ষাৰ বিষয়বস্তু। কিন্তু এইটো বয়সত সাধাৰণতে দেখা প্ৰাইমাৰী ব'ন কেঞ্চাৰ। আৰু এটা কথা ভাল অৱশ্যে যে যদিও এইটো সংখ্যা যথেষ্ট মানুহৰ মাজত দেখিবলৈ পোৱা যায় আৰু বয়সীয়ালৰ মাজত দেখা যায়, তাত কিন্তু ঔষধে খুব ভাল কাম কৰে আৰু ঔষধৰ ৰেছপন্সটো ইয়াত খুব ভাল আৰু মানুহে সাধাৰণতে বহুত দিনলৈকে ভালকৈ জীয়াই থাকিব পাৰে। এতিয়া সম্যকভাৱে যদি আমি চিকিৎসা প্ৰণালীৰ কথা ভাবোঁ, চিকিৎসা গোটেইখিনি কথা যদি আমি সম্যকভাৱে ভাবোঁ যে প্ৰাইমেৰী ব'ন টিউমাৰবিলাকতো অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয় আৰু মেলিগনেণ্ট টিউমাৰবিলাকতো 3টা চিকিৎসা আছে। প্ৰাইমেৰী ব'ন যিবিলাক আমি বিনাইন টিউমাৰৰ কথা কৈছিলোঁ, বিনাইন টিউমাৰবিলাকক বহুত সময়ত অস্ত্ৰোপচাৰৰ দ্বাৰা চিকিৎসা দিবলগীয়া হয়। যদি আমি চলিটেৰী ব'ন চিষ্টৰ কথা কওঁ, এনিউজমেল ব'ন চিষ্টৰ কথা কওঁ বা এক্স'ছিছ, এইবিলাকক সাধাৰণতে চাৰ্জাৰীৰ দ্বাৰাই অস্ত্ৰোপচাৰৰ দ্বাৰা সেৱা কৰিব পৰা যায়। ভিতৰত যদি ব'ন খায়ো দিছে তেতিয়া আমি সাধাৰণতে সেইখিনি ব'নৰ বেয়াখিনি এৰুৱাই পেলাই আকৌ তাত নতুনকৈ হাড় সোমাই দিয়া হয়। সেই হাড় 2 শ্ৰেণী, কেতিয়াবা মানুহজনৰ নিজৰ কিছু অংশৰ পৰা হাড় আনি কাটি বহুৱাই দিয়া হয়, তাক হোমোগ্ৰাফ বুলি কোৱা হয়। কেতিয়াবা আকৌ ব'ন বেংক থাকে, আজিকালি ব'ন বেংক পোৱা যায় য'ত মানুহে অৰ্গেন বেংক কৰিছে আজিকালি ৰাখে। ঠিক তেনেকুৱা হাড়ো তেনেকৈ জমা ৰাখিব পাৰে, সেই হাড় আনি পেলাই ইয়াত লগাই পেলাই সেই হাড়বিলাকক আমি মজবুত কৰিব পাৰোঁ। বিনাইন টিউমাৰবিলাকক সাধাৰণতে অস্ত্ৰোপচাৰৰ দ্বাৰা যথেষ্ট চিকিৎসা সুন্দৰভাৱে দিব পৰা যায় আৰু তেওঁলোকৰ সমস্যা সাধাৰণতে তেনেকৈ সমাধান হয়। সেইবিলাকৰ ভিতৰত ইতিমধ্যে আলোচনা কৰা মতে এক্স'ছিছটোত আমি কাটি পেলাই দিব লাগে। আকৌ ইনিউজমেল ব'ন চিষ্ট সেই ভিতৰখিনি উলিয়াই তাত আকৌ হাড় সোমাব লাগে। টিউমাৰ যেনে ইনিউক্ৰেমেল ব'ন চিষ্টত একেটা ট্ৰিটমেণ্ট। এনেধৰণৰ আমি বিনাইন টিউমাৰবিলাকক সাধাৰণতে অস্ত্ৰোপচাৰৰ দ্বাৰা 100%ই হওক আমি সেইটো চিকিৎসা তেনে দিব পাৰিম। কিন্তু মেলিগনেণ্ট টিউমাৰৰ ভিতৰত 3টা শ্ৰেণীত 3টা টিউমাৰ ট্ৰিটমেণ্টৰ কথা আছে। এটা হ'ল কেম'থেৰাপি, বিভিন্ন ধৰণৰ ঔষধৰ দ্বাৰা তেওঁলোকক কণ্ট্ৰল কৰিবলৈ ব্যৱস্থা কৰা হয়। নম্বৰ 2 হৈছে ৰেডিঅ'থেৰাপি। কিছুমান টিউমাৰ আছে যিবিলাকৰ ৰেডিঅ'থেৰাপিয়ে খুব ভাল কাম কৰে, যেনে মাল্টিপুল মাইলমাৰ এটা অংশ প্লাজমোচাইটোমা যিটো আমাৰ সৰুকৈ হয়, কমকৈ এটা ৰেডিঅ'থেৰাপি খুব ভাল কাম কৰে। কিন্তু চাৰ্কোমাবিলাক যিবিলাক আমি আলোচনা কৰিলোঁ তাত আকৌ ৰেডিঅ'থেৰাপিয়ে বৰ ভাল কাম নকৰে আৰু সেইবিলাকত কিন্তু প্ৰধানকৈ কেম'থেৰাপি আৰু অস্ত্ৰোপচাৰৰ দ্বাৰা চিকিৎসা হয়। আমি যিবিলাক টিউমাৰৰ কথা ইতিমধ্যে আলোচনা কৰিছিলোঁ, আজিকালি সেইবিলাকক সোনকালে চিকিৎসা দিয়াৰ পৰা ব্যৱস্থা হ'ল কেলৈ বিভিন্ন ধৰণৰ ইমেজিং মডেলিটিজ, আমাৰ ইনভেষ্টিগেশ্যন টুলছ আজিকালি আহিছে, যেনে CT স্কেনে হওক, MRI হওক বা পেট স্কেনে হওক বা নিউক্লিয়াৰ ষ্টাডিয়ে হওক বা আইচ'টোপ ষ্টাডিজ হওক, এইবিলাকৰ দ্বাৰা আমি তেওঁলোকক ডায়েগন'চিছ কৰিব পৰাটো আজিকালি সম্ভৱ হ'ল আৰু সেইটো কাৰণে সোনকালে চিকিৎসা দিব পৰা ব্যৱস্থা আছে। কিছুমান কেঞ্চাৰ মাৰ্কাৰো আছে। সেইবিলাকৰ সহায়বিলাক এইকাৰণে যে তেওঁলোকক যিমান পাৰি সোনকালে অৱশ্যে ডায়েগন'চিছ কৰিব পৰাটো সম্ভৱ হৈছে, কাৰণ এই সময়টো বহুত ইয়াত দৰকাৰী। কেঞ্চাৰৰ যিমান সোনকালে তেওঁলোকক চিকিৎসা দিয়া হয় তাৰ ৰিজাল্টবিলাক সিমানে ভাল থাকে। গতিকে কিন্তু এটা কথা ঠিক যে এইবিলাক ইমেজিং মডেলিটিছো আমাক সহায় কৰিলেও দৰকাৰী কথাটো হ'ল যে তেওঁলোকৰ বায়োপচিৰ দ্বাৰা আমি এইটো প্ৰমাণ কৰিবলগীয়া হয়, মাইক্ৰস্কোপত চাব লাগে যে কেনেধৰণৰ কেঞ্চাৰ আছে আৰু সেইটো প্ৰমাণ কৰাৰ পিছতহে সাধাৰণতে চিকিৎসাবিলাক দিয়া হয়। যিকোনো কেঞ্চাৰ আমি সেইটো বায়োপচিৰ সহায়ত প্ৰমাণ কৰাটো বাঞ্ছনীয়। তাৰপিছতে চিকিৎসা। যাৰ ভিতৰত আমাৰ 3টা হ'ল, এটা হ'ল অপাৰেশ্যন, এটা হ'ল কেম'থেৰাপি, এটা হ'ল আমাৰ ৰেডিঅ'থেৰাপি। গতিকে সেই কিছুমান আকৌ আমি সেই কেঞ্চাৰৰ কোষবিলাকৰ বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি পেলাই চিকিৎসা প্ৰণালীটো দিয়া হয়, কাৰণ সকলো কেঞ্চাৰে সকলো চিকিৎসা ল'ব নোৱাৰে বা ল'লেও ফলপ্ৰসূ নহয়। গতিকে কোনবিলাকে চিকিৎসা বেছিকৈ প্ৰধান গুৰুত্ব পাব সেইটো নিৰ্ভৰ কৰিব এই কোষবিলাকৰ বৈশিষ্ট্যৰ ওপৰত। গতিকে সম্যকভাৱে গোটেইখিনি কথা আমি থুলমূলকৈ আজি ব'ন টিউমাৰৰ বিষয়ে আলোচনা কৰিলোঁ। এইটো কথা ঠিক গোটেইখিনিয়ে সামৰি লোৱাটো সম্ভৱ নহয়, হ'লেও কম বয়সত কি টিউমাৰ হয় আৰু অধিক বয়সত এল্ডাৰলিসকলক কি টিউমাৰ হয় তাৰ বিষয়ে আমি সম্যক এটা আলোচনা আগবঢ়ালোঁ। আশা কৰোঁ এই আলোচনাৰ দ্বাৰা আপোনালোক উপকৃত হ'ব। ধন্যবাদ। নমস্কাৰ।